সো এতিয়া সকলোতকৈ বেছি চলি আছে আন্দোলন, কিয়নো চৰকাৰে সাধাৰণ ৰাইজৰ কথা শুনা নাপায়, সেইবাবে সকলো কামতে আন্দোলন কৰিব লাগে। সো আপোনালোকক আজি কিছুমান আন্দোলনৰ ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ, ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে চাই লওক। সো এয়া হৈছে আপোনালোকৰ সৰ্বশিক্ষাৰ অধীনত কিছুমান টিচাৰে কাম কৰিছিল, তেওঁলোকক আজিলৈকে চাকৰি নিয়মীকৰণ কৰা নাই, তাৰে আন্দোলনৰ ভিডিঅ'টো প্ৰথমতে চাই লওক। ধৰ্ণা, ধৰ্মঘট, আবেদন নিবেদন এই সকলোবোৰ পৰিণত হল ফুটুকাৰ ফেনলৈ। সেয়ে এইবাৰ গ্ৰহণ কৰিলে আমৰণ অনশন কাৰ্যসূচীৰ। এই আন্দোলনে হয় আমাক আমাৰ স্থায়ী নিযুক্তি দিব, নহয় আমাক এই ট্ৰাপলিনখনত যিখনত বহিছো কালিলৈ এখন শ্মশানৰ হাঙি হ'ব, যিটো মৃতদেহ কঢ়িয়াৰ হাঙি হ'ব। সেই মনত দৃঢ় সংকল্প লৈ পেলাই আজি ইয়াত অনশনত বহিছো। প্ৰথমতে আপোনালোকে ভিডিঅ'বিলাক চাই যাওক, তাৰ পাছত আপোনালোকৰ মূল কথাখিনি কৈ আছোঁ। সো এই আছিল কা আন্দোলন, অসমৰে হয় এইখন। সমগ্ৰ দেশত বলবৎ হ'ল কা। অধিসূচনা জাৰি হোৱা কাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনখন বলবৎ কৰাৰ লগে লগে পুনৰ অসমত বিক্ষোভৰ জুই। শদিয়াত আছুৰ গণগৰ্জন। বিতৰ্কিত আইনখন বাতিলৰ দাবীৰে আছুৱে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰে আইনখন বলবৎ হোৱাৰ পাছত শনিবাৰে শদিয়াত আছুৰ বিক্ষোভ। এই আন্দোলনটো হৈছে যেতিয়া আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাৰ শিক্ষকসকলক ড্ৰাইভাৰৰ লগত তুলনা কৰিছিল, তাৰে আন্দোলন। শিক্ষকক ড্ৰাইভাৰে তুলনা কৰা অভিযোগত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে বিগত এপহিক ধৰি ৰাজ্যজুৰি ধৰ্ণা আন্দোলন অব্যাহত ৰাখিছিল টেট উত্তীৰ্ণ শিক্ষক সমাজে। আনকি 29 জুনত দিছপুৰত ব্যাপক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। কিন্তু আন্দোলনৰ কাৰ্যসূচীলৈ মাজত এটা দিন থকাৰ সময়তেই বৃহস্পতিবাৰে জনতা ভৱনত শিক্ষামন্ত্ৰীয়ে 2 ঘণ্টা ধৰি আলোচনা চলিল টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিনিধি দলৰ। শিক্ষামন্ত্ৰীয়ে বৈঠকত কি ক'লে শিক্ষকক? 29 জুনত আন্দোলন হ'ব নেকি প্ৰত্যাহাৰ? বৈঠকৰ অন্তত এই বিষয়ত শিক্ষক সমাজৰ প্ৰতিনিধি দলটোৱে প্ৰথমতে মুখ নখুলিছিল, কিন্তু পিছত শিক্ষামন্ত্ৰীৰ হোৱা আলোচনাত বিফল আখ্যা দিলে টেট শিক্ষকসকলে। তাৰপিছত এয়া হৈছে কৃষক আন্দোলন, যিটো এতিয়ালৈকে চলি আছে। সো আজি বহু দিনৰ পৰা কৃষক আন্দোলনটো চলি আছে, যদিও এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। कड़ाके की सर्दी दिल्ली में पड़ रही है और दिल्ली के अलग अलग बॉर्डर पर किसान जो हैं वो जमे हुए लगातार, और आज 23वां दिन है और किसानों का जो जज्बा है वो अभी भी कम नहीं हुआ है, उनका हौसला बरकरार है। लेकिन कहीं ना कहीं ये सवाल भी खड़े किए जा रहे हैं कि जब सरकार इतनी जल्दबाजी में इन कानूनों को लेकर आई है तो क्यों नहीं वो इस बात को अब आगे बढ़ाती और क्यों नहीं किसानों की मांगों को मान लिया जाता। हमारे साथ जुड़ गए हैं हमारे सहयोगी शरद शर्मा। शरद, अब तक हम देख रहे हैं यहाँ पे 23वां दिन हो गया है आज किसानों के आंदोलन का। 38 लोगों की जान अब तक जा चुकी है, लेकिन अभी तक सुप्रीम कोर्ट में भी कल मामला आ गया, लेकिन अभी भी। सो এয়া হৈছে আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছু মন্তব্য, এইটো চাই লওক। আজি 6000 নিযুক্তি দিলো আৰু 8 তাৰিখে আপোনালোকৰ লগত যিসকল আৰু 10,000 ল'ৰা ছোৱালী বাদ পৰি গৈছিল, এই 5 দিন পিছতে আৰু 10,000ক আমি নিযুক্তি দিম। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কিছু মন্তব্য আপোনালোকৰ সন্মুখত লৈ আহিছো, মন্তব্যখিনি আপোনালোকে প্ৰথমতে ভালকৈ শুনি লওক। টেট দিব লাগিব, স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি চিন্তা কৰি আছো, আৰু কোনোবা এটা সময়ত সৰ্বশিক্ষা অভিযানৰ লগত যিমানবিলাক পেৰা টিচাৰ জড়িত আছিল এই গোটেইবিলাকৰ কাৰণে আমি এটা স্পেচিয়েল টেট কোনোবা এটা সময়ত আমি পাতিম, প্ৰস্তুতি চলি আছে। পুনৰ আমাৰ অসমত যিসকল সৰ্বশিক্ষাৰ অধীনত চাকৰি কৰিছিল, যিসকল টিচাৰ আছিল, তেওঁলোকক চাকৰি নিয়মীকৰণ নকৰাৰ ফলত আজিলৈকে তেওঁলোক আন্দোলন কৰি আছে, তাৰো এখন ভিডিঅ' চাই লওক। ইমান আলোচনালৈ মাতি আছে, আলোচনা 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 এতিয়ালৈকে একো কৰিবই পৰা নাই। চৰকাৰ গৈ খতম, কিমান চৰকাৰ গ'ল ঠিকান নাই। কিমান ঠগিব আৰু কিমান ঠগিব? আমাৰ নিচিনা ইমান নিবনুৱা মানুহ আমাক কিয় ঠগিব? গতিকে আজি আলোচনালৈ আহিব লাগিব। তেওঁলোকে নিজে যদি ইয়াত কিয় নহয়, আমাক যদি আজি মৌখিকভাৱে নহ'ব, মৌখিকভাৱে বহুত দিছে, লিখিতভাৱে দিছে। ভিজন ডকুমেণ্টৰ ইয়াত ভিজন ডকুমেণ্টত লিখা আছে, গতিকে আমি মাছ নাই আজি নাযাওঁ। আৰু যদি দিয়ে তেওঁলোকে টেট পৰীক্ষা নাপাতে, আমি সুধিব বিচাৰিছোঁ যে টেট হ'ব নে নহয়। যদি নহয় তেতিয়াহ'লে আমাক ইমান টকা খৰচ কৰাই পেলাই তেওঁলোকে লগতে আমি ইমান বছৰ
ঘূৰাই দিব লাগিব আমাৰ বয়সটো শেষে হৈ গ'ল গতিকে তেওঁলোকে সেই পইচা ঘূৰাই দিব লাগিব আৰু আমাৰ যিমান অমূল্য বছৰ আমাৰ বয়স তেওঁলোকে খাইছে সকলোখিনি ঘূৰাই দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে এই গেট তেওঁলোকে বেৰিকেডৰ সৃষ্টি কৰিছে সেই বেৰিকেডে আমাৰ পেটৰ ভোক আমাৰ অন্তৰত যি আগ্নেয়গিৰি আছে সেই জুই নুমাব নোৱাৰে প্ৰশাসনে তেওঁলোকে কি আমাক চুৰ বুলি ভাবিছে নেকি আমাক ডকাইত বুলি ভাবিছে নেকি আমি আমাৰ প্ৰাপ্য বিচাৰি আহিছোঁ যদি প্ৰাপ্যৰ কাৰণে কোনোবাই বাধা দিয়ে সেই বাধা নেওচি যাবলৈ আমি গৃহপত্নীক আমি কাকো ভয় নকৰোঁ না কোনো প্ৰশাসন সেই প্ৰশাসন যি প্ৰশাসনক আমাৰ নিচিনা শিক্ষককৰ্মী আমাৰ নিচিনা শিক্ষকে পঢ়াই শুনাই চাৰ্টিফিকেট দিয়াৰ পিছত তেওঁলোকে পুলিচত জইন কৰিব পাৰিছে আজি আপোনালোকে সংবাদ মাধ্যমত কিয় কাৰণে আহিছে যে আমাৰ নিচিনা শিক্ষকে আপোনালোকক প্ৰাথমিক শিক্ষা দিয়াৰ পিছত সেই চাৰ্টিফিকেটেৰে আপোনালোকে সাংবাদিকতা কৰিব গতিকে শিক্ষক মূল্যহীন নেকি যদি মূল্যহীন তেতিয়াহ'লে এই মূল্যহীন শিক্ষকসকলক তেওঁলোকে মাৰি পেলাওক আৰু যদি মূল্য আছে তেওঁলোকে পলাই আছে কিয় তেওঁলোকে লুকাই থাকি লাভ নাই তেওঁলোকক বিচাৰি যাওক প্ৰশাসনে বাধা দি লাভ নাই আমি আমাৰ প্ৰাপ্যৰ কাৰণে আহিছোঁ ভয় নকৰোঁ কাকো কেয়াৰ নকৰোঁ আমি প্ৰাপ্য লাগিব যদি নিদিয়ে তেতিয়াহ'লে আমি কেনেকৈ ল'ব লাগে আমি তাৰ ব্যৱস্থা কৰিম গতিকে আপোনালোকক জনালোঁ আপোনালোকে সহযোগ কৰক এইকেইটা চোৰ এইকেইটা ডকাইত মস্ত মিছলীয়া গতিকে এই মিছলীয়াকেইটাক আজি আমি গৃহপত্নীক হৈছোঁ সকলো সংগঠন যেনেকৈ ৰাজনীতিৰ দলবিলাক সময়ত একেলগ হ'ব পাৰে আমি কিয় নোৱাৰোঁ আমি সকলো সংগঠন আহিছোঁ গতিকে পৰৱৰ্তী সময়তো আহিবলৈ বাধ্য আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ গতিকে আমি প্ৰাপ্য নোপোৱালৈকে যি কৰিব লাগে আমি তাকে কৰিম উদ্দেশ্য এটাই আমাৰ বিজয় ডকুমেণ্টতো লিখা আছে আমাক কিমান আলোচনালৈ মাতি থাকিব আমি এই আলোচনাত বহি আমি সদায় এই 9 বছৰ আমি ইয়াত আমাৰ বয়সৰ উদ্যমীমা খতম হ'লগৈ গতিকে আমি এইখিনি মানি নলওঁ আজি আমাৰ এই আন্দোলনতে আমাক আজি এই স্থানতেই ক'ব লাগিব যে বিশেষকৈ কোন তাৰিখে পাতিব আৰু কোন তাৰিখে আমাৰ বিজ্ঞাপন হ'ব আজি নিদিলে আমাক পুলিচ প্ৰশাসন যিমান ঘেৰা দি ৰাখক আমি মৰিবলৈও সাজু আছোঁ আমি ভয় নকৰোঁ আজি থাকিবলগীয়া হয় আমি আজিৰ পৰা আমি আৰম্ভ বুলি কৈছোঁ এয়াই আৰম্ভ আজিৰ পৰা আমি ইয়াতে আচলতে আপোনালোকে ভিডিঅ'বিলাক দেখুৱাৰ এখনেই কাৰণ হ'ল যে আপোনালোকে যদিও আন্দোলন কৰি আছে আপোনালোকে সৰ্বশিক্ষাৰ অধীনত কাম কৰা 7 প্ৰকাৰৰ শিক্ষক আছে যদি আপোনালোকে যদি আন্দোলনটো কৰিব বিচাৰে যদি আপোনালোকে ভাবে যে আমি টেট পৰীক্ষা সঁচাকৈয়ে দিম তেন্তে আপোনালোকক সকলোৱে মিলি একেলগত আন্দোলন কৰিব লাগিব যদি আপোনালোকে অকলে আন্দোলন কৰে তেন্তে হয়তো আপোনালোকে ইমান ভাল ফলাফল নাপাব কিয়নো এতিয়া সাধাৰণতে চৰকাৰে ইমান বেছি গুৰুত্ব নিদিয়ে আন্দোলনৰ ওপৰত সেইবাবে যদি আপোনালোকে অকলে কৰে তেনেহ'লে আপোনালোকে বেছি কেণ্ডিডেট নাইবা বেছি জনসংখ্যা নহ'ব সেইবাবে আপোনালোকে সকলোৱে মিলি একেলগত হৈ আপোনালোকে সকলোৱে একেলগত একে দিনতে যদি আপোনালোকে আন্দোলন কৰিব পাৰে তেন্তে হয়তো আপোনালোকে ফলাফলটো বহুত ভাল পাব প্ৰথমতে আপোনালোকে ভিডিঅ'বিলাক দেখুৱাৰ উদ্দেশ্য এখনে আছিল যাতে আপোনালোকে সকলোৱে একেলগ হৈ যাতে আপোনালোকে আন্দোলনটো কৰিব পাৰে যাতে আপোনালোকৰ ফলাফলটো বহুত ভাল আহে আৰু যাতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো আপোনালোকৰ যিটো ইলেকশ্যন আছে সন্মুখত ইলেকশ্যনৰ আগতে যাতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কমপ্লিট হৈ যায় সেইবাবে আপোনালোকে সকলোৱে একেলগ হৈ একেলগত মিলি আপোনালোকে আন্দোলন কৰিব লাগিব আজিৰ ভিডিঅ' এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব সকলোৱে যাতে সকলোৱে এই কামখিনি কৰে আৰু যাতে সকলোৱে একলগ হৈহে আন্দোলন কৰে অকলে যাতে কোনো আন্দোলন নকৰে অকলে কৰিলে আপোনালোকৰ ফলাফলটো ইমান ভাল নহ'ব আপুনি যদি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল সিলেক্ট কৰি ৰাখিব কিয়নো সদায় নতুন জব আপডেট এডুকেশ্যন আপডেট লগতে স্পেচিয়েল সকলো ইনফৰমেশ্যন দি থাকোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম জয় হিন্দ জয় অসম